গুড আফটাৰনুন ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ সকলো ভালে কুশলে আছা আজি আমি কৈশোৰকাল আৰু ইয়াৰ উপযোগী শিক্ষা পাঠটোৰ বিষয়ে কিছু কথা আলোচনা কৰিম এই পাঠটো লিখক হৈছে ডক্টৰ স্বৰ্ণলতা দাস যে মানৱ জীৱনৰ কৈশোৰ কালক কি কোৱা হৈছে এক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পৰা হৈছে সোণালী শৈশৱৰ কালৰ সহজ সৰল গতিৰ পৰিৱৰ্তে এই কিশোৰ এই কালত সন্মুখীন হয় কি তেওঁৰ শাৰীৰিক মানসিক আৱেগিক সামাজিক আৰু নৈতিক ক্ষেত্ৰত আমি কি দেখোঁ নানান ধৰণৰ জটিল পৰিৱৰ্তন হোৱা দেখিবলৈ পাওঁ সেয়েহে কৈশোৰকাল সম্পৰ্কে বিভিন্নজনে কি কৰিছে বিভিন্ন মতামত আগবঢ়াইছে যে কিছুমানে কি বুলি কৈছে এই সময়ছোৱাক ধুমুহা আৰু পীড়নৰ কাল বুলি অভিহিত কৰিছে ধুমুহা আৰু পীড়নৰ কাল বুলি কৈছে এই সময়ছোৱাত কি হয় আমাৰ দ্ৰুত গতিত আমাৰ পৰিৱৰ্তন শৰীৰৰ শাৰীৰিক মানসিক আৱেগিক পৰিৱৰ্তন হয় সেইকাৰণে সেই পৰিৱৰ্তনসমূহ নিয়ন্ত্ৰণ কৰিবলৈ এটা সুস্থ কিহৰ দৰকাৰ পৰিৱেশৰ দৰকাৰ আৰু উপযুক্ত শিক্ষাৰ অতিকে প্ৰয়োজন নহ'লে সেই ধুমুহাই কি কৰিব মানুহৰ জীৱনৰ গতিপথত জটিলতাৰ সৃষ্টি কৰিব পাৰে আনহাতে এই মতবাদ অনুসৰি কৈশোৰ কাল হ'ল জীৱনৰ আন এটা মতবাদ অনুসৰি যে কৈশোৰ কাল হ'ল জীৱনৰ নৱজাগৰণৰ সময় বিভিন্ন ক্ষেত্ৰত হোৱা বিকাশৰ অফুৰন্ত যি শক্তি সেই শক্তি কি কৰে এটি কিশোৰক জীৱনৰ ন দিশক উন্মোচন কৰিবলৈ সুযোগ দিয়ে এই দুই ভিন্নমুখী মতবাদৰ পৰিপ্ৰেক্ষিতত যে কৈশোৰ কালৰ শিক্ষাই সমগ্ৰ শিক্ষা ব্যৱস্থাত কি কৰিছে এটা গুৰুত্বপূৰ্ণ স্থান লৈছে বা লোৱাটো স্বাভাৱিক যে এয়া হ'ল আমাৰ কৈশোৰ কালৰ সময়সীমা কোনখিনি হয়নে নাই যে বাল্য আৰু প্ৰাপ্তবয়স্ক বয়সৰ মাজৰ সময়ছোৱাই হৈছে কি কৈশোৰ কাল ইয়াক আমি কি বুলি ক'ব পাৰোঁ বয়ঃসন্ধি কাল বুলিও আমি ক'ব পাৰোঁ যে সকলো জীৱৰে কি হয় বৃদ্ধি আৰু বিকাশটো এটা কি যে অবিৰতভাৱে কি হয় বৃদ্ধি আৰু বিকাশ হয় আৰু মানৱ জীৱনো তাৰ পৰা কি নহয় ব্যতিক্ৰম নহয় যে কিশোৰীৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা পৰিৱৰ্তন বৈশিষ্ট্যসমূহলৈ কি কৰিছে লক্ষ্য কৰি যে 10 আৰু 11 বছৰ বয়সৰ পৰা 18-19 বছৰ বয়সৰ সময়খিনিক সচৰাচৰ কি বুলি অভিহিত কৰা হৈছে কৈশোৰ কাল বুলি অভিহিত কৰা হৈছে যে অৱশ্যে লিংগভেদে ব্যক্তিভেদে বা জলবায়ুৰ তাৰতম্য অনুসৰি কি কৰা হৈছে যে উপৰোক্ত সময়সীমাৰ আমি কি দেখিবলৈ পাওঁ তাৰতম্য দেখিবলৈ পাওঁ যে সেয়েহে ল'ৰাতকৈ ছোৱালী শীতকালৰ জলবায়ু দেশতকৈ গৰম জলবায়ু দেশৰ শিশুৰ ক্ষেত্ৰত কিশোৰৰ অৱস্থা প্ৰাপ্তি কি হয় আগতীয়াকৈ হয় যে জীৱনৰ নৱজাগৰণ স্বৰূপে কৈশোৰ কালৰ বাবে আমি কেনেধৰণৰ শিক্ষা নিৰ্ধাৰণ কৰিম এইটো এটা ডাঙৰ প্ৰশ্ন কিয়নো শিক্ষা হ'ল স্নেহৰে অন্য এক প্ৰকাশ যে শিক্ষাক কি বুলি কৈছে স্নেহৰ অন্য এটা প্ৰকাশ বুলি কৈছে শিক্ষাৰ জৰিয়তে শিশু কিশোৰী আৰু যুৱক যুৱতীক কি কৰা হয় আমি সমাজখনলৈ আমি আনো সমাজৰে এক অবিচ্ছেদ্য অংগ হিচাপে কাক আমি আদৰি আনো এই কিশোৰীসকলক আদৰি আনো অৱশ্যে তাৰ বাবে তেওঁলোকেও প্ৰয়োজনীয় যোগ্যতা কি কৰিব লাগে প্ৰদৰ্শন কৰিব লাগে যে কৈশোৰ কালৰ যথোপযুক্ত যিটো শিক্ষাৰ কথা আমি কি কৰিব লাগিব আলোচনা কৰাৰ আগতে আমি কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা যিবিলাক পৰিৱৰ্তন আছে তাৰ বিষয়ে আমাৰ এটা কি সমগ্ৰ ধাৰণা থকাটো প্ৰয়োজন যে মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা কি কৰা হৈছে কৈশোৰ কালত আমাৰ কি কৰিছে জৈৱিক মানসিক আৱেগিক আৰু সামাজিক ক্ষেত্ৰৰ পৰিপক্কতাৰ কথাকে কি কৰিছে যে সূচায় এই ক্ষেত্ৰত শাৰীৰিক বা জৈৱিক পৰিৱৰ্তনসমূহ কি হয় যিমান স্পষ্টভাৱে পৰিলক্ষিত হয় মানসিক বা সামাজিক গুণসমূহ কিন্তু ইমান সহজে কি নহয় ই পৰিলক্ষিত নহয় কিন্তু বিকাশৰ প্ৰতিটো ক্ষেত্ৰতে ইটোৰ লগত সিটোৰ কি হৈ আছে সম্পৰ্ক মানে জড়িত হৈ আছে
অন্যহাতে মানৱ জীৱনৰ বিকাশৰ ক্ষেত্ৰত আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ যে কাল হিচাপে বিবেচিত হৈছে সেইটোৱে হৈছে কৈশোৰকাল বা বয়সন্ধি কাল। আৰু ইয়াৰ কিছুমান কি আছে যে নানান ধৰণৰ আমি এইখিনি সময়ত বৈশিষ্ট্য বা স্তৰ আমি দেখিবলৈ পাওঁ যে শিশুৰ জগত আৰু প্ৰাপ্তবয়স্কৰ জগত যে শিশুৰ জগত সৰু আমাৰ শৈশৱকাল আৰু প্ৰাপ্তবয়স্ক তাৰ যি এই দুখন জগতৰ সংযোগী যিটো মানে কাল হৈছে সেইটোৱে হৈছে কি কৈশোৰ কাল। যে কিশোৰ কালত কিশোৰৰ জগতখনত সেয়েহে কি হয় যিটো শৈশৱৰ কল্পনা আমি সৰুতে কি দেখিছিলোঁ পৰীৰ সাধু পঢ়িছিলোঁ হয়নে, নানান ধৰণৰ আমি কিছুমান কল্পনা কৰিছিলোঁ, অবাস্তৱ কথা কিছুমান আমি চিন্তা কৰিছিলোঁ যে তাৰ পৰা আমি কি কৰোঁ যে আমি কল্পনা আৰু যিটো প্ৰাপ্তবয়স্কজনৰ বাস্তৱ উপলব্ধি প্ৰাপ্তবয়স্ক এজনে বাস্তৱ জীৱনৰ যিবিলাক উপলব্ধি সেইখিনি যে পৰিলক্ষিত ক'ত হয় শৈশৱকালত আৰু ক'ত যে মানে কৈশোৰকালত আৰু কিহত যে প্ৰাপ্তবয়স্কৰ যে এই দুয়োৰে সন্ধিক্ষণত যে এই দুইটাৰ সন্ধিৰখনত মাজৰ সময়খিনিত কৈশোৰকালত হৈ পৰে জীৱনৰ অতিকে জটিল সময় আৰু গুৰুত্বপূৰ্ণ সময়। যে আমাৰ যিটো শাৰীৰিক বিকাশ যে কৈশোৰকালত দ্ৰুত শাৰীৰিক বিকাশ সহজে কি হয় মানে আমি লক্ষ্য কৰিব পাৰোঁ যে যৌৱন প্ৰাপ্তিৰ লগে লগে হোৱা যিবিলাক জৈৱিক পৰিৱৰ্তনে ল'ৰা ছোৱালীৰ দেহত বিভিন্ন কি কৰে অংকৰ আকাৰ ওজন দৈৰ্ঘ্য বৃদ্ধি কৰাৰ লগতে নাৰী পুৰুষৰ দেহৰ যিটো গঠনৰ পাৰ্থক্য সেইটো আমি দেখিবলৈ পাওঁ। যে আমাৰ কি হয় এইখিনি সময়ত প্ৰজনন ক্ষমতা প্ৰাপ্তি হয় কৈশোৰ কালৰ এক প্ৰধান বৈশিষ্ট্য যে প্ৰজনন প্ৰাপ্তিটো যিটো সেইটো হ'ল কৈশোৰ কালৰ এটা প্ৰধান বৈশিষ্ট্য। আৰু তাৰ ফলত যে শাৰীৰিক বিকাশ হয় বিভিন্ন পৰিৱৰ্তন কণ্ঠস্বৰৰ কি হয় পৰিৱৰ্তন ঘটে এইবোৰ আমি দেখিবলৈ পাওঁ। যে এই যিটো অভাৱনীয় পৰিৱৰ্তন সেই পৰিৱৰ্তনে কি কৰে কিশোৰ কিশোৰীৰ মনলৈ আত্মসচেতনতাৰ ভাৱ এটা কি কৰে আনি দিয়ে আৰু যিটোৱে অনাহকতে কি আনে মনলৈ ভয় আনে উৎকণ্ঠা আনে লাজ আনে এইবিলাক আমাৰ মনলৈ আনি দিয়ে। তাৰপিছতে কি হয় যে বিপৰীত লিংগকামিতা কৈশোৰকালৰ আন এটা প্ৰধান বৈশিষ্ট্য যে কিশোৰ কিশোৰীয়ে কি কৰে বিপৰীত লিংগৰ প্ৰতি আসক্ত ভাৱ অনুভৱ কৰে এই কৈশোৰ কালতে। প্ৰকৃততে আমাৰ দেহত থকা যিবিলাক অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ আছে সেই গ্ৰন্থিসমূহৰ কি হয় নিঃসৰণৰ ফলস্বৰূপতেই কি হয় আমাৰ জৈৱিক ৰাসায়নিক প্ৰক্ৰিয়া হয়। যে এই প্ৰক্ৰিয়াত দেহৰ যিবিলাক কি আছে আমাৰ যৌন গ্ৰন্থিসমূহ আছে সেইবোৰ সক্ৰিয় হৈ উঠে আৰু কিশোৰক যৌৱনৰ অফুৰন্ত শক্তিৰ কি কৰি তোলে অধিকাৰী কৰি তোলে। যে এই শক্তিক সুপথে যদি আমি কি কৰিব পাৰোঁ পৰিচালনা কৰিব পাৰোঁ তেনেহ'লে কৈশোৰকালত দেখা দিয়া বহুতো সমস্যাৰ পৰা আমি কি কৰিব পাৰোঁ হাত সাৰিব পাৰোঁ। তাৰপিছতে আছে মানসিক বিকাশ যে কৈশোৰ কালছোৱাত মানসিক শক্তিৰো কি হয় বিকাশ পূৰ্ণ গতিতে হয়। যে মানসিক শক্তি মানে কি হয় আমাৰ বুদ্ধি বিমুক্ত যিবিলাক চিন্তনৰ ক্ষমতা আছে যুক্তিযুক্ততা আছে বিভিন্ন দিশত আমাৰ আগ্ৰহ আদিবোৰ কি হয় এইখিনি সময়ত আমাৰ বাঢ়ে। যে কৈশোৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশটো কি নহয় দ্ৰুতগতিত হ্ৰাস নাপায় কিন্তু শেষৰ পিনে ই কি হয় দ্ৰুতগতিত আগুৱাই যায় কৈশোৰৰ শেষত বৌদ্ধিক ক্ষমতাই চৰম উৎকৰ্ষতা লাভ কৰে। আনহাতে যে শৈশৱকালৰ অনুকৰণ শিক্ষাৰ সলনি যে শৈশৱত আমি আনক অনুকৰণ কৰি যিটো ভাল পাইছোঁ তাৰ সলনি কি হয় নিজৰ বিচাৰ বুদ্ধিৰে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা শক্তিৰো কি হয় যে এইখিনি সময়তে আমাৰ চিন্তা কৰিব পৰা শক্তিৰ বিকাশ হয়। যে মুক্ত চিন্তাৰ বিপৰীতে বিমুক্ত যিবিলাক চিন্তনৰ ক্ষমতা কৈশোৰকালৰ আন এক কি বৈশিষ্ট্য যে যিটোৱে স্বাধীন আৰু মৌলিক চিন্তাধাৰাৰ বিকাশত যথেষ্ট কি হয় অৰিহণা যোগায়। যে এক কথাত যদি আমি ক'বলৈ যাওঁ যে জীৱশ্ৰেষ্ঠ মানুহৰ ভিন ভিন মানসিক ক্ষমতাৰ পূৰ্ণ বিকাশ ঘটে এই কৈশোৰ কালতে। যে আৰু এটা হ'ল আৱেগিক বিকাশ যে আমাৰ কৈশোৰ কালত কি বিকাশ হয় আৱেগিক বিকাশ হয়। যে কিশোৰ কিশোৰীৰ আৱেগিক দিশৰ বিকাশ সম্পূৰ্ণতম বুলি আমি ক'ব পাৰোঁ। যে আৱেগ অনুভূতিৰ অত্যাধিক প্ৰৱণতাৰ ফলত বহুতো যে ক্ষেত্ৰত কি হয় তেওঁলোকৰ জীৱন সম্পূৰ্ণভাৱে আৱেগত পৰিচালিত কৰে।
যে আৱেগৰ পূৰ্ণতম বিকাশে কিশোৰ কিশোৰীৰ মনোজগতত কিহৰ সৃষ্টি কৰে, আলোড়নৰ সৃষ্টি কৰে, যাৰ ফলত তেওঁলোকৰ মন হৈ পৰে কেতিয়াবা অতি আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবাদী হৈ পৰে। যে আশা নিৰাশাৰ দুমোজাত পৰি বহু সময়ত বহুতৰে অন্যৰ লগত কি মিলিব নোৱাৰা সমস্যা এটাই দেখা দিয়ে। যে সুস্থভাৱে নিজৰ মনক পৰিচালিত কৰিব নোৱাৰি বহু সময়ত কিশোৰ কিশোৰী হৈ পৰে কি বিদ্ৰোহী মনোভাৱ সম্পন্ন হৈ পৰে। যে পৰিয়ালৰ প্ৰতি সমাজৰ প্ৰতি যে নেতিবাচক যিবিলাক মনোভাৱ পোষণ কৰা এনে কিশোৰ কিশোৰীক সময়মতে আমি সুশিক্ষা দিব নোৱাৰিলে কি হয়, তেওঁলোকৰ পিছত তেওঁলোকৰ মনত অপৰাধ প্ৰৱণতাৰ ভাৱ জাগি উঠে। তাৰপিছতে এইখিনি সময়ত আমাৰ কি হয়, সামাজিক বিকাশ। যে কৈশোৰকালৰ সামাজিক বিকাশৰ এক লেখত ল'বলগীয়া বিষয়। যে দলীয় মনোভাৱৰ লগতে সহমৰ্মিতাৰ উন্মেষ হয় এই সময়ছোৱাতে। যে এই সমনীয়াৰ মাজত গভীৰ বন্ধুত্বৰ ভাৱ আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে এই সময়তে। যে সমনীয়াৰ সৈতে হোৱা যিবিলাক প্ৰতিযোগিতা সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক উপসংস্কৃতি, যাক কি বুলি কোৱা হয়, কিশোৰ সংস্কৃতি বুলি আমি অভিহিত কৰিব পাৰোঁ বা কৰোঁ। যে কিশোৰ অৱস্থাৰ চাল চলন, সাজপাৰ, বাকভংগী, ধ্যান ধাৰণা, আনকি ৰাজনৈতিক মতাদৰ্শ আদিৰ ক্ষেত্ৰতো কি দেখিবলৈ পাওঁ, প্ৰভাৱ পৰা দেখিবলৈ পাওঁ। যে মন কৰিবলগীয়া কথাটো কি, যে বেছিভাগ ক্ষেত্ৰতে কিশোৰ সংস্কৃতিৰ ধনাত্মক দিশতকৈ কি হয়, ভালতকৈ বেয়াটো ঋণাত্মক দিশটোহে আমি বেছিকৈ হোৱা দেখিবলৈ পাওঁ। যে আমাৰ সমাজত দেখা দিয়া সামাজিক ব্যাধি স্বৰূপ কি মাদক দ্ৰব্যৰ ব্যৱহাৰ, ড্ৰাগছৰ প্ৰতি আসক্তি বা নতুবা সমাজৰ স্বীকৃতি আচৰণৰ প্ৰতি অনীহা, যে আদিৰ বিষয়ে কিশোৰসকল কি হৈ উঠে, যে কিশোৰসকলক আমি সুশিক্ষিত যদি কৰি তুলিব নোৱাৰোঁ, তেনেহ'লে এই কিশোৰসকলে কি হ'ব, বিপথে পৰিচালিত হ'ব। তাৰপিছত আছে নৈতিক বিকাশ। যে কৈশোৰ কালছোৱাত কি হয়, মানুহৰ নিজস্ব মতাদৰ্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত কিছু পৰিমাণে তাৰ প্ৰভাৱ আমি পৰা দেখিবলৈ পাওঁ। যে ধৰ্মৰ প্ৰতি, দৰ্শনৰ প্ৰতি বা জীৱনৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতি উৎকণ্ঠা জাগি উঠে আৰু তাৰ ফলস্বৰূপেই কি হয়, মানসিক দ্বন্দ্বৰো সৃষ্টি হ'ব পাৰে। যে কিছু ক্ষেত্ৰত পিতৃ মাতৃ বা সমাজৰ বয়োজ্যেষ্ঠজনৰ মতাদৰ্শৰ যে পৰা ফালৰি কাটি নিজৰ যি যুক্তি আছে, যে নিজৰ যুক্তি বিবেচনাৰে এক নতুন কি কৰিব বিচাৰে, নৈতিকতা সমৃদ্ধ সমাজ সৃষ্টি কৰিবলৈ বিচাৰে। যে যৌৱনৰ যিটো কি আছে অফুৰন্ত শক্তিৰ জোৱাৰে কৈশোৰৰ মনত সৃষ্টি কৰে কিহৰ, এক সাৰ্বজনীন বিশ্ব ভাতৃত্ববোধ মানে মনোভাৱ এটাৰ। যে সমাজ সচেতনতাৰ লগতে গঢ়ি উঠে কি, যে এটা নিস্বাৰ্থ মনোভাৱ, মনৰ মাজত এটা নিস্বাৰ্থ কি ভাৱ আহে, যাৰ ফলত কিশোৰে নতুন সমাজ গঢ়াৰ কি দেখে, সপোন দেখে। যে ন্যায়ৰ হকে যুঁজিবলৈ তেওঁলোকে কি কৰে, যে তেওঁলোকৰ মনোভাৱ মানে তেওঁলোকে কি কৰে, ন্যায়ৰ হকে যুঁজিবলৈ লোৱা মনোভাৱৰ বাবে বিশ্বৰ বহুবোৰ সামাজিক বিপ্লৱত অংশগ্ৰহণ কৰা লোকসকলৰ অধিকাংশই কি আছিলে, কিশোৰ কিশোৰী আছিলে। যে নৈতিকতাৰ এনে বিকাশে সামাজিক দায়বদ্ধতা, দেশপ্ৰেমৰ ভাৱ, বিশ্বপ্ৰেম আদি ভাৱৰ উন্মেষণকাৰ কিশোৰ কিশোৰীৰ মনলৈ উন্মেষণ ঘটায়। যে শাৰীৰিক, মানসিক আদি দিশৰ পৰিৱৰ্তন আৰু বিকাশৰ বাহিৰেও কিশোৰ কিশোৰীৰ মাজত কিছুমান বৈশিষ্ট্য দেখা পোৱা যায়। যে কৈশোৰৰ শিক্ষাৰ ক্ষেত্ৰত এনেবোৰ বৈশিষ্ট্য বিশেষভাৱে কি মন কৰিবলগীয়া। যে কিয়নো কি বিকাশৰ বাকীবোৰ স্তৰৰ এনেধৰণৰ বিশেষ মনোভাৱ সামূহিকভাৱে যে দেখা নাযায়। যে যিবিলাক কৈশোৰকালৰ বৈশিষ্ট্য আছে, সেই বৈশিষ্ট্যবিলাকৰ বিষয়ে মই তোমালোকক অহা কাইলৈ তাৰ বিষয়ে আলোচনা কৰিম।